हेलो एवरीवन কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আজি মই এটা গুলাব জামুনৰ ৰেচিপি লৈ আহিছো সকলোৱে চাবচোন এয়া মই এতিয়া গুলাব জামুনৰ পেকেট এটা লৈছো এই গুলাব জামুন পেকেটটো দাদাই কিনি আনিছিলে মই এতিয়া বনাম ঘৰতে কেনেকৈ বনাম সকলোৱে ভিডিওটো চাই থাককচোন শেষলৈকে এয়া মই এতিয়া ডাঙৰ গ্লাছৰ বাটি এটা লৈছো এই বাটিত মই এতিয়া গুলাব জামুনৰ পেকেটটো কাটি তাৰ ভিতৰত থকা পাউডাৰখিনি মই বাটিটোত উলিয়াই লম চাই থাককচোন সকলোৱে এয়া বাটিটোত উলিয়াই ললো গোটেইখিনি তাৰ পিছত ইয়াতে মই অলপ বেকিং পাউডাৰ দিম আপোনালোকে দিবও পাৰে নিদিবও পাৰে এটো অপচনেল হয় এতিয়া বেকিং পাউডাৰখিনি ভালকৈ মিক্স কৰি লম পাউডাৰখিনিৰ লগত তাৰ পিছত এইটো মই গাখীৰৰ লগত মিক্স কৰিম আপোনালোকে পানীও দিব পাৰে গাখীৰো দিব পাৰে আপোনালোকৰ কথা কিন্তু মই ইয়াতে গাখীৰৰ লগত মিক্স কৰিছো এইখিনি ভালকৈ মিক্স কৰি লম যাতে বেছি টানো নহয় আৰু বেছি ঢিলাও নহয় এয়া মই ডাঙৰকৈ লাৰু এটা বনাই লৈছো মিক্স হৈ গ'ল এইখিনি এতিয়া হাতেৰে সৰু সৰুকৈ লাৰু বনাব লাগিব এয়া এতিয়া মই হাতেৰে সৰু সৰু লাৰু বনাই আছো লাৰুটো বনাওতে সাৱধান হ'ব লাগিব যাতে কোনো ফালে একো চিন নাথাকে চাৰিওফালে মিহিকৈ লাৰু কৰিব লাগিব নহলে এইটো তেলত ফ্ৰাই কৰিলে ফাটি যোৱাৰ চান্স থাকে এই কাৰণে আমি ধুনিয়াকৈ লাহে লাহে ধুনিয়াকৈ চাৰিওফালে মিহিকৈ আমি গোল বনাই ল'ব লাগিব চাই থাককচোন সকলোৱে মই কেনেকৈ গোলকৈ লাৰু বনাইছো মিহিকৈ এয়া মোৰ লাৰু বনোৱা হৈ গ'ল এতিয়া এই লাৰুখিনি তেলত ফ্ৰাই কৰিম লাৰুখিনি মই ধুনিয়াকৈ গোল কৰি বনাই লৈছো চাওকচোন ধুনিয়া হৈছে লাৰুখিনি ফ্ৰাই কৰাৰ আগতে মই চেনি পানীখিনি বনাই লম চেনি পানীখিনি বনোৱাৰ কাৰণে মই এটা চচত 2 গিলাচ পানী দিছো এই পানীখিনি উতলিবলৈ দিম এতিয়া এয়া পানীখিনি আমাৰ উতলি আছে ইয়াতে মই এতিয়া চেনি এড কৰিম মই গ্লাছৰ বাটিৰ লগত এবাটি চেনি ইয়াতে দি দিম এয়া দি দিলো এতিয়া এই পানীখিনি কালাৰ হ'বৰ কাৰণে মই এচামুচ গুড় দিছো এয়া গুড় দি দিছো এতিয়া চেনি আৰু গুড়খিনি ভালকৈ পানীত মিক্স হ'বলৈ দিম এয়া আমাৰ চেনি পানীখিনি হৈ গ'ল এতিয়া এইখিনি অলপ সময় বন্ধ কৰি থৈ দিম এয়া লাৰুখিনি ফ্ৰাই কৰিবৰ বাবে আমি এখন কেৰাহী বহাই দিছো ইয়াতে ৰিফাইন তেল দিম এয়া ৰিফাইন তেল দি দিছো মই যিখিনি পৰিমাণৰ লাগে এতিয়া এই তেলখিনি গৰম হ'বলৈ দিম এয়া আমাৰ তেলখিনি গৰম হৈছে আৰু ইয়াতে আমি এটা এটাকৈ লাৰুখিনি দি দিম এয়া মই এটা এটাকৈ লাৰুখিনি দি দিছো মই কমকৈ দি ফ্ৰাই কৰিছো নহলে বেছিকৈ দি ফ্ৰাই কৰিলে ইটো হিটোৰ গাত লাগি বেয়া হৈ যাব ভাঙি যাব পাৰে এই কাৰণে মই অলপ অলপকৈ দি কেনে ফ্ৰাই কৰিছো এয়া অলপ অলপ কালাৰ হৈছে ৰঙচুৱা কালাৰ এনেকুৱাকৈ গোটেইখিনি চাৰিওফালে ৰঙচুৱা কালাৰ কৰি আমি ফ্ৰাই কৰি লম এয়া মোৰ লাৰুকেইটা ফ্ৰাই কৰা হৈ গৈছে এতিয়া মই চেনি পানীখিনি দি দিছো চেনি পানীখিনি দি মই 10 মিনিট উতলিবলৈ দিম যাতে চেনি পানীখিনি ধুনিয়াকৈ গুলাব জামুনটোৰ ভিতৰত সোমাই যায় আৰু এনেকৈ 10 মিনিট উতলিব দিয়াৰ পিছত মই এনেকৈ এই চেনি পানীখিনিতে ৰাতি এনেকৈ থৈ দিম তাৰ পিছত নেক্সট দিনা ৰাতিপুৱা এইটো খাব পৰা হৈ যাব সকলোৱে মিলি জুলি খাম গুলাব জামুনটো এয়া মোৰ গুলাব জামুন ৰেচিপিটো হৈ গ'ল আপোনালোকে ঘৰত বনাই খাবচোন এনেকুৱাকৈ বহুত ধুনীয়া টেষ্টি হৈছে মোৰ ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ